নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'ৰ সৈতে। তো বন্ধু-বান্ধৱীসকল, যিসকলে APDCL চাকৰিৰ কাৰণে ৱেইট কৰি আছিলে আৰু ফৰেষ্ট গাৰ্ডৰ চাকৰিৰ কাৰণে আপোনালোকে অপেক্ষা কৰি আছিলে, সেইসকলৰ কাৰণে ভাল খবৰ আহিছে। এইটো ভিডিঅ'ত মই সকলোখিনি ডিটেইলছত কথা পাতিম, চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপুনি আমাৰ চেনেলটো প্ৰথমবাৰলৈ ভিজিট কৰিছে, তো আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এইটো চেনেলত মই জব ৰিলেটেড ইনফৰমেশ্যনবোৰ দি থাকোঁ এইটো চেনেলত। চ' বন্ধু-বান্ধৱীসকল, যোৱাকালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কথা ঘোষণা কৰিছে যে ডিচেম্বৰ মাহতে কিন্তু 10,000 নতুন পোষ্ট ওলাব। তাৰ মাজতে APDCL থাকিব 5,000 কেইখনমান, আৰু বন বিভাগত যিটো আছে ফৰেষ্ট গাৰ্ড বেটেলিয়নৰ কথা যিটো কৈছিলে, কেইদিনমান আগতে কৈছিলে যে ফৰেষ্ট গাৰ্ডৰ কাৰণে নতুন এটা বেটেলিয়ন মুকলি কৰা হ'ব আৰু তাত আপোনালোকৰ কাৰণে 5,000 ভেকেঞ্চি থাকিব। তো সেইটোৱেই দিয়া হ'ব ডিচেম্বৰ মাহৰ শেষৰ ফালে। যোৱাকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো কথা ঘোষণা কৰিছে। আপোনাক এইটো কি কৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, সেইটো মই ক্লিপটো দেখুৱাই দিম। আপোনালোকে যদি বিশ্বাস নকৰে, মই দেখুৱাই দি আছোঁ কি কৈছিলে। ডিচেম্বৰ মাহৰ শেষৰ ফালে আৰু 10,000 নতুন পোষ্টৰ আমি বিজ্ঞাপন উলিওৱাৰ বাবেও যাৱতীয় কাম কাজ আমি আগবঢ়াই লৈ গৈছোঁ। আপোনালোকে দেখিলে যে মুখ্যমন্ত্ৰীয়ে কি কৈছে, 10,000 পোষ্টৰ বিজ্ঞাপন মুকলি কৰা হ'ব ডিচেম্বৰ মাহৰ শেষৰ ফালে। কিন্তু ইয়াৰ মাজত আপোনালোকক কৈ দিওঁ যে ইয়াৰ মাজত 5,000 থাকিব APDCL আৰু 5,000 থাকিব ফৰেষ্ট গাৰ্ডত। এইটো 100% চিয়'ৰ যে ফৰেষ্ট গাৰ্ডত 5,000 থাকিব আৰু APDCL 5,000 থাকিব। তো এইটোৰ কোৱালিফিকেশ্যন আপোনালোকৰ থাকিব 10-12 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াত। কিন্তু বেলেগ কি লাগিব সেইটো এতিয়ালৈকে যিহেতু বিজ্ঞাপন দিয়া নাই। বিজ্ঞাপন দিয়াৰ লগে লগে মই কিন্তু নতুন ভিডিঅ' বনাই আপোনালোকক আপডেট দি দিম, গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ যে যিসকলে আপোনালোকে ফৰেষ্ট গাৰ্ডৰ কাৰণে এপ্লাই কৰিব বুলি ভাবিছে, সেইসকল কিন্তু ৰানিং ষ্টাৰ্ট কৰি দিয়ক। আপোনালোকৰ কিন্তু ৰানিং হ'ব। ৰানিংটো ষ্টাৰ্ট কৰি দিয়ক। আপোনালোকৰ ৰানিং, হাইট, ৱেইট, চেষ্ট এইবোৰ কিন্তু আপোনালোকৰ দেখা হ'ব। মেডিকেল টেষ্ট হ'ব, কিন্তু APDCL এইবোৰ নালাগে। আপোনালোকৰ ৰানিং নালাগে APDCL, কিন্তু আপোনালোকে যিসকলে ভাবিছে যে আপোনালোকে বন বিভাগৰ যিটো বেটেলিয়ন মুকলি কৰা হ'ব সেইটোত আপোনালোকে এপ্লাই কৰিব, তেনেহ'লে আপুনি কিন্তু ৰানিংটো ষ্টাৰ্ট কৰি দিব। আপোনালোকে ৰানিং ষ্টাৰ্ট কৰি দিব। চ' বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। যদিহে ভিডিঅ'টো অলপ হ'লেও ইনফৰ্মেটিভ পাইছে, আপোনালোকে প্লিজ এটা লাইক কৰি যাব। তো দেখা হ'ব নতুন এটা ভিডিঅ'ত। তো আজিলৈ ইমানেই, বাই বাই।